নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দা চেঞ্জলৈ স্বাগতম জনাইছো। আজি যেটো বিষয় লৈ আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো সেই বিষয়টো আজি কিছুদিনৰ আগতে মোৰ দুজন প্ৰিয় ছাত্ৰৰ লগত হোৱা কথোপকথনৰ ওপৰত আধাৰিত এটা বিষয়। আশা কৰিছো এই বিষয়টোৱে এই কথাখিনিয়ে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এসপ্তাহমানৰ আগতে মোৰ দুজন প্ৰিয় যিজন ছাত্ৰই হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছিল, তেওঁলোকে প্ৰস্তুতি চলাই আছিল, এজন বিজ্ঞান শাখাৰ এজন কলা শাখাৰ। এই দুজন ছাত্ৰই মোক ফোন কৰিলে, ফোন কৰি ক'লে যে ছাৰ, আগতে আমি আপোনাৰ ওচৰত ইংৰাজী শিকিবলৈ গৈছিলোঁ, ইংৰাজী পঢ়িবলৈ গৈছিলোঁ, কিন্তু এতিয়া বহুত দিন ধৰি আমাৰ স্কুল কলেজ বা অন্যান্য টিউশ্যনবিলাক বন্ধ। গতিকে আমি এই সময়ছোৱাত যিহেতু ঘৰতে আছোঁ, গতিকে আপোনাৰ ওচৰলৈ গৈ ইংলিছ স্পিকিং স্কিলটো অলপ ডেভেলপ কৰিব বিচাৰিছোঁ, যদি আপুনি সময় অলপ দিয়ে। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে যেহেতু সময়টো বৰ ক্ৰিটিকেল, কোভিড চিটুৱেশ্যন চলি আছে, গতিকে এই সময়ত মই তোমালোকক টিউশ্যন ল'ব নোৱাৰোঁ। কিন্তু তেওঁলোকে মোক জোৰ দি ধৰাত তেওঁলোক দুইজনকে মই মাতি পঠিয়ালোঁ আৰু এদিন পুৱা তেওঁলোক পিছদিনা পুৱা আহি তেওঁলোক মোৰ ঘৰত উপস্থিত হ'ল। কোভিড প্ৰট'কল ফ'ল' কৰি মই তেওঁলোকক ক্লাছ ল'বলৈ আৰম্ভ কৰিলোঁ আৰু তেওঁলোকে মোক জনালে যে দে ৱান্ট টু ডেভেলপ দেয়াৰ ইংলিছ স্পিকিং। প্ৰথমতে মই দুইজন ছাত্ৰক তেওঁলোকৰ ভাল বেয়া কথা সুধি তেওঁলোকে যিহেতু ঘৰতে আছে, গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে দিনটো কেনেদৰে পাৰ কৰে, যিহেতু তেওঁলোকৰ স্কুল কলেজ বা অন্যান্য টিউশ্যন ইত্যাদিবিলাক প্ৰাইভেট টিউশ্যন ইত্যাদিবিলাকো নাই, গতিকে এই সময়ছোৱাত তেওঁলোকৰ সময়খিনি কেনেদৰে সদব্যৱহাৰ কৰে, পুৱাৰ পৰা গধূলিলৈকে কি কৰে, এই কথাখিনি ইংৰাজীত ক'বলৈ মই তেওঁলোকক অনুৰোধ জনালোঁ। আৰু দুইজন ছাত্ৰই নিজৰ দক্ষতা অনুযায়ী তেওঁলোকে যি ধৰণে পাৰে তেওঁলোকে সেই কথাখিনি ইংৰাজীত প্ৰকাশ কৰিব। আৰু মাজে মাজে মই যিখিনি শুধৰাব লাগে, যিখিনি তেওঁলোকক সহযোগ কৰিব লাগে, ছাপোৰ্ট দিব লাগে, সেইখিনি মই দি গ'লোঁ। দুইজনৰ কথা কোৱা শেষ হ'ল। শেষ হোৱাৰ পাছত মই দেখিলোঁ যে প্ৰথমজন ছাত্ৰ, যিজন ছাত্ৰ বিজ্ঞান শাখাত পঢ়ি আছে, তেওঁ খুব বেছি ৰাতিপুৱা আধা ঘণ্টামান সময় তেওঁ পঢ়া শুনা কৰে। আৰু ইজন ছাত্ৰই দিনটোৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বেছিভাগ সময়ে তেওঁ ইউটিউব চাই, টিভি চাই, চিনেমা চাই, ঘৰৰ কাম কৰে, লগৰ বন্ধু বান্ধৱৰ লগত আজৰি সময়খিনি পাৰ কৰে, এনেদৰে তেওঁ কটায়। আৰু তেওঁ যিখিনি ভাষ্য সেই কথাখিনিত তেওঁ কিন্তু পঢ়া শুনা টেবুললৈ যোৱাৰ এষাৰ বাক্যও তেওঁলোকে উল্লেখ নকৰিলে। আৰু তেতিয়া তেওঁ মোক সুধিলোঁ যে তুমি কিয় পঢ়া শুনা কৰা নাই? তেতিয়া ছাত্ৰজনে মোক ক'লে, ছাৰ কেনেকৈ পঢ়িবলৈ মনেই নাযায়, কাৰণ পৰীক্ষা কেতিয়া হয় কোনো নিশ্চয়তা নাই, হয়নে নহয় তাকো আমি নাজানো, স্কুল কলেজ নাই, গতিকে অবভিয়াছলি পঢ়া টেবুললৈ যোৱাটো উদ্দেশ্যবিহীনভাৱে পঢ়া টেবুললৈ যোৱাটো বৰ কঠিন, গতিকে সেইকাৰণে পঢ়িবলৈ মন নাযায়, মই নপঢ়োঁ। কথাখিনিৰ গভীৰতা মই বুজি পাইছিলোঁ। তেওঁ কৈছিল যে 99% ষ্টুডেণ্টে এইটো সময়ত নাই পঢ়া। আৰু সেই কথাটোতে মই তেওঁক এটা প্ৰশ্ন কৰিছিলোঁ যে য়েছ, 99% ষ্টুডেণ্টে হয়তো নাই পঢ়া, তুমি চিনি পোৱা, কিন্তু তুমিতো কোৱা নাই 100% ষ্টুডেণ্টে নাই পঢ়া। তুমি কৈছা যে 99% ষ্টুডেণ্টে নাই পঢ়া, তাৰমানে 1% ষ্টুডেণ্টে পঢ়িছে। গতিকে নাও ইউ ৱান্ট টু বি উইথ 99% ক্ৰাউড অৰ ইউ ৱান্ট টু বি উইথ 1% স্পেচিয়েল, ডেট ইজ আপ টু ইউ। তুমি 99%ৰ লগত যাব বিচাৰিছা নে 1% স্পেচিয়েলৰ লগত তুমি যাব বিচাৰিছা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। এক নম্বৰ কথা। দ্বিতীয়তে মই তেওঁলোকক কৈছিলোঁ যে তুমি কৈছা যে পঢ়িবলৈ মন নাযায় কাৰণ পৰীক্ষা হয় নে নহয় আমি নাজানো। গতিকে সেই সময়ত মই তেওঁলোকক ক'লোঁ যে উদ্দেশ্যটো পৰীক্ষা নকৰি যদি জ্ঞান অৰ্জনৰ কাৰণে পঢ়িব লাগে বুলি এটা উদ্দেশ্য ঠিক কৰি লোৱা, তেতিয়া কিন্তু তোমাৰ পঢ়িবলৈ মন যাব। এতিয়া আমাৰ বেছিভাগ ক্ষেত্ৰতে সেইটোৱে হয় যে আমি পৰীক্ষাৰ কাৰণে পঢ়োঁ, আমি মাৰ্কছৰ কাৰণে পঢ়োঁ। উই ষ্টাডি ফৰ মাৰ্কছ, উই ষ্টাডি ফৰ এক্সামছ, ডেট ইজ আৱাৰ অবজেক্টিভ। সেইটো আছিল, কিন্তু এতিয়া আমি এইটো চেঞ্জ কৰিব লাগিব, কাৰণ নহ'লে আমাৰ উপায় নাই। যদি মই ধৰি লওঁ যে মই এইখিনি এজ এ ষ্টুডেণ্ট মই এইখিনি পঢ়িব লাগিব কাৰণ মই জ্ঞান অৰ্জন কৰিব বিচাৰিছোঁ, তেতিয়া কিন্তু পঢ়াৰ হেবিটটো মোৰ নাইকিয়া হৈ নাযায়। আৰু যিখিনি জ্ঞান তুমি অৰ্জন কৰিবা, সেই জ্ঞানখিনি আহিবলগীয়া দিনবোৰত, পৰীক্ষাৰ কথা মই নকওঁ, পৰীক্ষা হয় নহয় আমি নাজানো, হয়তো হ'ব, হয়তো দেৰিকৈ হ'ব, ডেটছ এ ডিফাৰেণ্ট থিং, কিন্তু আহিবলগীয়া দিনবোৰত সেই জ্ঞানখিনিয়ে, পঢ়া শুনাৰ সেই জ্ঞানখিনিয়ে, কিতাপৰ সেই জ্ঞানখিনিয়ে অবভিয়াছলি আহিবলগীয়া দিনবোৰত ভৱিষ্যতে তোমাক সহায় কৰিব। তৃতীয়তে মই তেওঁলোকক কৈছিলোঁ যে আমাৰ সকলোৰে মুখত এটা কথা থাকে যে টাইম নাই, ন' টাইম, বিৰাট বিজি। বহুতৰ মুখত সেই কথাটো থাকে, অকল ছাত্ৰ ছাত্ৰীয়ে নহয় সকলোৱে কয়। বাট কোভিড-19 এই মহামাৰীৰ সময়ত য়েছ, চিটুৱেশ্যন বহুত বেয়া,
কিন্তু যদি মই পজিটিভ দৃষ্টিভংগীৰে চাওঁ মই দেখিম যে ভগৱানে আমাক এই সময়ছোৱাত অফুৰন্ত সময় দিছে আৰু এই সময়খিনি আমি আমাৰ দৈনন্দিন কৰিবলগীয়া কামখিনি ভালদৰে কৰাৰ লগতে আমাৰ যিখিনি পটেনচিয়েলছ আছিল ভগৱানে সকলোকে এটা ইনাৰ পটেনচিয়েল দিছে কিছুমান এবিলিটিজ দিছে কিছুমান টেলেণ্টছ দিছে সেইখিনি আমি প্ৰকাশ কৰি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ এই সময়খিনিত আমি সময়ৰ সদ্ব্যৱহাৰ কৰি এই সময়খিনি যদি আমি সদ্ব্যৱহাৰ কৰোঁ অবভিয়াছলি আমি বহুত ক্ৰিয়েটিভ কাম কাৰোবাৰ গল্প লিখা কাৰোবাৰ উপন্যাস লিখা কাৰোবাৰ গান লিখা কাৰোবাৰ গান গোৱা কাৰোবাৰ আৰ্ট কৰা বা বিভিন্ন ধৰণৰ কাম হয়তো আমাৰ থাকিব পাৰে প্ৰডাক্টিভ ক্ৰিয়েটিভ কামত আমি নিজকে নিয়োজিত কৰিব পাৰোঁ তাৰ লগতে আৰু এটা কথা মই তেওঁলোকক জনাইছিলোঁ যে ইউ কেন ইউজ টাইম ইন টু ডিফাৰেণ্ট ৱেজ ইউ কেন আইদাৰ ইনভেষ্ট ইউৰ টাইম অৰ ইউ কেন ৱেষ্ট ইউৰ টাইম যদি টাইমটো ইনভেষ্ট কৰা তেতিয়াহ'লে invested time will come back to you being multiplied and if you waste your time it is wasted it will not come back মই তেওঁলোকক এটা উদাহৰণ দিছিলোঁ ধৰি লোৱা তোমাক 1 লাখ টকা দিয়া হ'ল 1 লাখ টকা তুমি দুই ধৰণে ইউজ কৰিব পাৰা নাম্বাৰ 1 you can spend 1 lakh rupees you can invest 1 lakh rupees in purchasing one RD তুমি এখন RD কিনিব পাৰা 5 বছৰৰ কাৰণে after 5 years that 1 lakh will come back to you being multiplied with some interest. আৰু সেই 1 লাখ টকাটো তুমি এটা 1 লাখ টকীয়া মোবাইলো কিনিব পাৰা হয়তো যিটো মোবাইলৰ তোমাৰ আজিৰ দিনত প্ৰয়োজন নাই গতিকে 1 লাখ টকাটো তুমি ইনভেষ্টও কৰিব পাৰা 1 লাখ টকাটো তুমি ৱেষ্টও কৰিব পাৰা এতিয়া এই সময়খিনি যিখিনি সময় তোমাৰ হাতত অফুৰন্ত সময় তোমাক দিয়া হৈছে এই সময়খিনি তুমি ইনভেষ্ট কৰিব পাৰা নহলে ৱেষ্ট কৰিব পাৰা যদি ইনভেষ্ট কৰা সেই সময়খিনি তোমালৈ ঘূৰি আহিব বিং মাল্টিপ্লাই আৰু যদি ৱেষ্ট কৰা সেই কিন্তু তোমাৰ হাতলৈ কেতিয়াও ঘূৰি নাহে চতুৰ্থতে মই তেওঁলোকক আৰু এটা কথা কৈছিলোঁ যে এটা ভাল অভ্যাস গঢ়ি তোলাটো যথেষ্ট কঠিন ষ্টুডেণ্ট হিচাপে ছাত্ৰ হিচাপে তোমালোকৰ ৰাতিপুৱা আৰু গধূলি পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিছিলা বহু বছৰ আগৰ পৰা আৰু আজি হঠাতে সেই অভ্যাসটো তোমালোকে যদি নাইকিয়া কৰি পেলোৱা তেতিয়াহ'লে পুনৰ সেই অভ্যাসটো ঘূৰাই আনিবৰ কাৰণে তোমালোকৰ দিগদাৰ হ'ব পাৰে গতিকে এই গোটেই কথাখিনি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ মই নিশ্চিত যে তেওঁলোকে মোৰ গোটেই কথাখিনি বুজি পাইছিল আৰু তেওঁলোকে পুনৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ নিজৰ যিটো দৈনন্দিন যিটো জীৱন সেই জীৱনশৈলী তেওঁলোকে সলনি কৰিম বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ অভিজ্ঞতাৰ ওপৰত সেই দুজন ছাত্ৰৰ লগত মোৰ যিখিনি কথোপকথন হৈছিল সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আজি এই কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ আৰু আশা কৰিছোঁ এই কথাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক স্কুল কলেজত পঢ়ি থকা এতিয়া বৰ্তমান ঘৰতে থকা ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব